প্ৰথম কথা হ'ল এইখন চাৰ্জশ্বিট বুলি মই ক'বই নোখোজোঁ। আমি ইয়টখনত উঠাটোৱেতো লাষ্ট দেখিছোঁ ভিডিঅ'গ্ৰাফীত, তাৰ পিছৰখিনিতো দেখা নাই। গতিকে সেই ইয়টখন আজি তাৰিখত ক'ত, সেই ইয়টখন কোৰ্টত প্ৰডিউচ কৰিছেনে নাই, তেওঁলোকক জানো ক্ৰাইম চিনত নিয়া হ'ল, ক্ৰাইম চিনত নি সেই ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰা হ'ল জানো, সেইবিলাকতো হোৱা নাই। গতিকে মই এজ এ লয়াৰ মই এখন চাৰ্জশ্বিট সম্পূৰ্ণ চাৰ্জশ্বিট বুলি ক'ব নোখোজোঁ। ইয়টখন নাই, প্ৰডিউচ কৰা নাই, মেপ নাই, প্লেচ অফ অকাৰেঞ্চত চিন ৰিক্ৰিয়েট কৰা নাই। ছিংগাপুৰৰ যিখিনি মানুহৰ লগত ইয়টখনত লাষ্ট মুমেণ্টত যি সময়ত জুবিন গাৰ্গক দেখা গৈছিল ইয়টখনত, সেই ছিংগাপুৰৰ মানুহবিলাকক কোনো কেতিয়াও এৰেষ্ট কৰা নাই। তাৰপিছতে আপোনাৰ এইখন চাৰ্জশ্বিট কি চাৰ্জশ্বিট বুলি ধৰি ল'ম আমি। এই চাৰ্জশ্বিটখনৰ যোগেদি জুবিন গাৰ্গে ন্যায় পাব বুলি ভাবেনে, বা যিসকল দুখ? প্ৰথম কথা হ'ল এই ঘটনাটো আমি মৃত্যু হোৱা পিছদিনাৰ পৰাই, যিদিনাখন বাতৰি ওলাইছে যে জুবিন গাৰ্গৰ মৃত্যু হ'ল, তাৰ পিছদিনাৰ পৰা আমি সমগ্ৰ ঘটনাক্ৰমটো দেখি আছোঁ। প্ৰথম কথা হ'ল এইখন চাৰ্জশ্বিট বুলি মই ক'বই নোখোজোঁ। কাৰণ কেলৈ এজ এ ক্ৰিমিনেল লয়াৰ, মই এজন ক্ৰিমিনেল লয়াৰ হিচাপে প্ৰথম কথাটো ক'ম যে জুবিন গাৰ্গৰ যদি সেই ইয়টখনতে গৈ পেলাই সাগৰত মৃত্যু হ'ল, আমি ইয়টখনত উঠাটোৱেতো লাষ্ট দেখিছোঁ ভিডিঅ'গ্ৰাফীত, তাৰ পিছৰখিনিতো দেখা নাই। গতিকে সেই ইয়টখন আজি তাৰিখত ক'ত, সেই ইয়টখন কোৰ্টত প্ৰডিউচ কৰিছেনে নাই, এইখন চিজাৰ লিষ্টত আছেনে নাই, প্ৰথম কথা। আৰু 2 নম্বৰ কথাত, ছিংগাপুৰত যিসকল ব্যক্তি আছিলে, শ্যাম কানু মহন্তকতো স্পটত দেখা নাই। ইয়টৰ ভিডিঅ'গ্ৰাফী যিমানখিনি আমি টিভিত নিউজে পত্ৰই দেখিছোঁ, শ্যাম কানু মহন্তকতো মই দেখা নাই। সিদ্ধাৰ্থহঁতক দেখিছোঁ সাঁতুৰি থকা, শেখৰ জ্যোতিক দেখিছোঁ সাঁতুৰি থকা, কোনোবা এটা ভিডিঅ'ত অমৃত প্ৰভাৰ মাতো শুনা পাইছোঁ বা দেখিছোঁ। কিন্তু কথাটো হ'ল ইয়টততো ছিংগাপুৰৰ ল'ৰাবোৰ আছিলে, অসমীয়া যিসকল অসম এছ'চিয়েশ্যনৰ ছিংগাপুৰৰ মানুহ বুলি কৈছে, ইয়টখনততো বহুকেইজন আছিলে, আনকি কেইজনমানতো ইয়ালৈ আহিছিলেও। হয়তো এজন নে দুজনৰহে ছিংগাপুৰত ইয়াৰ তদন্তকাৰী বিষয়া যাওঁতে ষ্টেটমেণ্ট লৈছিলে, তেওঁলোকতো আহিছিলে। তেওঁলোকক জানো আটক কৰা হ'ল? তেওঁলোককতো আটক কৰা হোৱা নাই। তেওঁলোকৰ ঘৰবিলাকত তালাচী চলোৱা জানো হ'ল? সেইটোতো হোৱা নাই। আৰু এটা কথা, প্ৰথম কথা হ'ল মানে এই যিখন চাৰ্জশ্বিট দাখিল কৰিছে, তাতে হত্যাকাণ্ড বুলি চাৰ্জশ্বিট দাখিল কৰা বুলি ইতিমধ্যে গম পাইছোঁ আমি। কিন্তু কি হিচাপত, কি তথ্যৰ ভিত্তিত হত্যাকাণ্ড হিচাপে চাৰ্জশ্বিট দাখিল কৰিছে আৰু তাতে কি প্ৰমাণ তেওঁলোকে দাখিল কৰিছে, সেইখিনিৰ পৰা আদালতে এই কেছটো প্ৰচিড কৰিব। কিন্তু বেছিক কথাবিলাকৰ সংসূত্ৰবিলাক দেখোন মিলা নাই। কাৰণ প্লেচ অফ অকাৰেঞ্চৰ যিখন আমাৰ মেপ লাগে, ডায়েগ্ৰাম, প্লেচ অফ অকাৰেঞ্চত পুলিচে গৈ তদন্ত চলাওঁতে অপৰাধীয়ে কি কৰিছিলে আৰু ভিক্টিম যাৰ মৃত্যু হ'ল তেওঁ কোন জেগাত আছিলে, ক'ৰ পৰা ক'লৈ কি হৈছিলে, গোটেই ঘটনাটোৰ এখন মেপ থাকিব লাগিব। আপোনালোকে জানে আমাৰ ইয়াত হত্যাকাণ্ডৰ অপৰাধীক যেতিয়া গ্ৰেপ্তাৰ কৰে, তেওঁক পিছদিনাখন বা সেইদিনাই তেওঁক প্লেচ অফ অকাৰেঞ্চত লৈ যোৱা হয়, ক্ৰাইম চিনটো ক্ৰিয়েট কৰে। যে মানে এই কেনেকৈ হৈছিল ঘটনাটো, এৰেষ্ট হোৱাৰ পিছত হত্যাত অভিযুক্ত মানুহবিলাকে গোটেই পুলিচক কেইধৰণে তেওঁ কামটো কৰিছিলে সেইটো দেখাই দিয়ে। তেনেহ'লে প্লেচ অফ অকাৰেঞ্চত ইহঁতক কিয় নিয়া নহ'ল? শ্যাম কানুহঁতক বাৰেপতি মুখ্যমন্ত্ৰীয়ে কৈ আছে যে তেওঁলোকক বিনা তুলিত ক'ৰবাত পকাত শুব দিছে, আহাৰো বোলে ভালকৈ দিয়া নাই। আমি শুনিছোঁ এইবিলাক কথা। কিন্তু কথাটো হৈছে তেওঁলোকক জানো ক্ৰাইম চিনত নিয়া হ'ল, ক্ৰাইম চিনত নি সেই ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰা হ'ল জানো, সেইবিলাকতো হোৱা নাই। গতিকে মই এজ এ লয়াৰ মই এখন চাৰ্জশ্বিট সম্পূৰ্ণ চাৰ্জশ্বিট বুলি ক'ব নোখোজোঁ। আৰু কি আছে কি নাই তাত লাহে লাহে ওলাব কথাবিলাক। কিন্তু মোৰ দৃষ্টিত এখন সম্পূৰ্ণ চাৰ্জশ্বিট বুলি মই ক'ব নোৱাৰোঁ। আইনক আমি সন্মান জনাওঁ, আইনক সন্মান জনাই আমি চাৰ্জশ্বিটকো সন্মান জনাইছোঁ। কিন্তু এইখন চাৰ্জশ্বিট মোৰ মতে এইবিলাক বস্তু যিহেতু সাঙুৰ খোৱা নাই, তাত ইয়টখন নাই, প্ৰডিউচ কৰা নাই, মেপ নাই, প্লেচ অফ অকাৰেঞ্চত চিন ৰিক্ৰিয়েট কৰা নাই, ছিংগাপুৰৰ যিখিনি মানুহৰ লগত ইয়টখনত লাষ্ট মুমেণ্টত যি সময়ত জুবিন গাৰ্গক দেখা গৈছিল ইয়টখনত, সেই ছিংগাপুৰৰ মানুহবিলাকক কোনো কেতিয়াও এৰেষ্ট কৰা নাই। তাৰপিছতে আপোনাৰ এইখন চাৰ্জশ্বিট কি চাৰ্জশ্বিট বুলি ধৰি ল'ম আমি। উকিল হিচাপেতো মই এইখন চাৰ্জশ্বিট বুলি নামানো। কিন্তু আইনক সন্মান জনাই যিখিনি তেওঁলোকে কৰিছে, সেইখিনিৰ পৰা যদি সঁচাকৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই অভিযুক্ত কিজনক
যাৰ ওপৰত হত্যাৰ গোচৰ ইনভলভ কৰি পেলাই চাৰ্জশ্বিট দিয়া হৈছে তেওঁলোকক যদি শাস্তি প্ৰদান কৰি কঠোৰ শাস্তি প্ৰদান কৰিব পাৰে তেনেহ'লে অসম চৰকাৰক মই ধন্যবাদ জনাম, SITকো মই ধন্যবাদ জনাম। এই চাৰ্জশ্বিটখনৰ যোগেদি জুবিন গাৰ্গে ন্যায় পাব বুলি ভাবেনে বা যিসকল দোষ মই নাই ভবা যে এই চাৰ্জশ্বিটৰ পৰা জুবিন গাৰ্গে সম্পূৰ্ণৰূপে ন্যায় পাব। কাৰণ কেলৈ কোৰ্টে যেতিয়া লাষ্ট আৰ্গুমেণ্টত যাব, এটা ক্ৰিমিনেল কেছ যেতিয়া শেষ পৰ্যায়ত যাব, তেওঁলোকৰ অধিবক্তাই বহু সমল পাব যুঁজ দিবৰ বাবে এই চাৰ্জশ্বিটখনৰ বিৰুদ্ধে। মানে চাৰ্জশ্বিটখনত বহু সুৰুঙা থাকি যোৱাৰ সম্ভাৱনা। চাৰ্জশ্বিটখনত যদি সুৰুঙা থাকি যাবলৈ হয়, পানী নহৰকা তদন্ত হ'ব লাগিছিল। শ্যাম কানুহেঁতক তাত লৈ গৈ তাত চিন ৰিক্ৰেট কৰাৰ পৰা আৰম্ভ কৰি গোটেই ক্ৰিমিনেল জুৰিছপ্ৰুডেন্সৰ যিমানখিনি বস্তু থাকিব লাগে এখন চাৰ্জশ্বিট সম্পূৰ্ণ হ'বলৈ, সেইখিনি থাকিব লাগিছিল। তেতিয়া হয়তো আমি আশাবাদী হ'লোঁ হয় যে সম্পূৰ্ণৰূপে জুবিন গাৰ্গে ন্যায় পাব। কিন্তু এই চাৰ্জশ্বিটখন এখন মই দুৰ্বল চাৰ্জশ্বিট বুলি ভাবিছোঁ। আৰু এই চাৰ্জশ্বিটখনৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকে যে শেষত পানিছমেণ্ট পাব, এটা মানে হত্যাৰ পানিছমেণ্টত তেওঁলোকে পানিছমেণ্ট পাব আৰু জুবিন গাৰ্গে যে ন্যায় পাব, মই সম্পূৰ্ণৰূপে আশাবাদী নহয়। অসম চৰকাৰৰ গৃহ বিভাগৰ কিছুমান অসুবিধাও আছে, যিহেতু প্লেচ অফ অকাৰেঞ্চটো বিদেশত। তেওঁলোকৰ অসম পুলিচে SIT এটা গঠন কৰি পেলাই এই বিষয়টো তদন্ত কৰা কিছুমান অসুবিধাও আছে। আৰু সেই অসুবিধাখিনি নাথাকিল হয় যদি এই কেছটো প্ৰথমতে CBIক দিলে হয়, প্ৰথমতেই যদি এইটো চেণ্ট্ৰেল ইনভেষ্টিগেশ্যন এজেঞ্চিক দি দিলে হয়, তেতিয়া হয়তো এই অসুবিধাখিনি কম হ'ল হয়। য'ত নেকি ভাৰত চৰকাৰৰ এজেঞ্চিয়ে বিদেশত গৈ ধুনীয়াকৈ তদন্তটো কৰি আহিব পাৰিলে হয়। কিন্তু কিহৰ বাবে কি কাৰণে কেৱল অসম পুলিচৰ SITতে সীমাবদ্ধ থাকিল সেইটো মই নাজানো। চাৰ্জশ্বিটত কি আছে আমি চাব লাগিব তন্নতন্নকৈ কিদৰে গতি কৰে। যদি হত্যাকাণ্ডই হৈছে তেনেহ'লে ইয়াত ছিংগাপুৰৰ পৰা কি ৰিপৰ্ট আহিছে, পষ্টমৰ্টেমত কি ৰিপৰ্ট আছে, আৰু সেই পষ্টমৰ্টেমৰ ৰিপৰ্টত তেওঁক বিষ খুৱাই হত্যা কৰা হৈছে নে কেনেকৈ হত্যা কৰা হৈছে নে পানীত ডুবাই হত্যা কৰা হৈছে, গোটেইবিলাক থাকিব লাগিব। আৰু হত্যাকাণ্ডত জড়িতসকলক উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে এই চাৰ্জশ্বিটখনে কিমান সহায় কৰিব তাত মোৰ সন্দেহ আছে। কিন্তু মই এইটো নকওঁ যে চাৰ্জশ্বিটখন উদ্দেশ্যপ্ৰণোদিতভাৱে কাৰোবাক বচাবৰ কাৰণে বনাইছে, এইটো মই নকওঁ। কিন্তু এই চাৰ্জশ্বিটখন এনেই প্ৰাৰম্ভিক পৰ্যায়ত উকিলৰ দৃষ্টিকোণৰ পৰা প্ৰথম দেখাতেই এখন দুৰ্বল চাৰ্জশ্বিট যেন অনুমান হয়। আজি বহু প্ৰত্যাশিত আচলতে দিন এটা, আমি সকলোৱে আজি 85 দিন ধৰি আমি ৰৈ আছোঁ সেইটো দিনৰ কাৰণে। আৰু আমি ইতিমধ্যে যিকেইজন অভিযুক্ত তেওঁলোকৰ ওপৰত FIR দাখিল কৰিছিলোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰা। গতিকে যেনেকৈ আমি আশা কৰিছিলোঁ সেইমতে তদন্তৰ কাৰ্যখিনি সম্পাদন হৈছে। সেইকাৰণে আশা কৰা মতে হোৱাৰ কাৰণে আমাৰ ভাল লাগিছে। আৰু খুব মানে বহুত কষ্ট কৰি তদন্তকাৰী দলটোৱে গোটেইখিনি SITয়ে সেইখিনি ইমান দিন ধৰি কৰিলে। গতিকে আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু ৰাইজে আশা কৰা মতেই সেইখিনি ফল ওলাইছে। গতিকে এতিয়া সকলোখিনি ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আৰু আমি আশা কৰিছোঁ একেধৰণেই খুব ন্যায় প্ৰক্ৰিয়াটো খুব সুচাৰুৰূপে পৰিচালনা হ'ব। আৰু যিহেতু দোষী সাব্যস্ত হৈছে, এতিয়া তদন্তত ওলাইছে, গতিকে প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে, সেইটোৱে আমাৰ কাম্য। আৰু ন্যায় ব্যৱস্থাটো খুব ভাল হ'ব বুলি আমি ভাবিছোঁৱেই। কোনো সাৰি যাব নালাগে। আৰু সেই তদন্ত ব্যৱস্থাৰ ওপৰতো আমাৰ আস্থা আছিল আৰু আমাৰ দেশৰ আইনৰ ওপৰত আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰতো সমানেই আস্থা আছে। গতিকে সেইখিনি হ'ব বুলি আমি আশা কৰিছোঁ। আৰু তাতে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে হাইকোৰ্টত এপিল কৰিব। গতিকে সেইখিনি আমিও সকলোৱে বিচাৰিছোঁ, ৰাইজেও বিচাৰিছে, আমি পৰিয়ালৰ ফালৰ পৰাও বিচাৰিছোঁ যিমান সোনকালে পাৰে সেই ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হওক আৰু ভালকৈ পৰিচালিত হওক আৰু এটা মীমাংসা যাতে আমি সোনকালে পাব পাৰোঁ। আৰু পুনৰবাৰ কৈছোঁ দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব। আমাৰ গোটেই মানে আমাৰ ঘৰখন থানবান হ'ল, গোটেই অসমৰ ৰাইজে সেই বস্তুটো সেয়াই বিচাৰি আছে যে কেনেকৈ জুবিন গাৰ্গৰ দৰে এটা সত্তা এনেকৈ নোহোৱা হৈ যাব পাৰে। গতিকে
তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে। তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল? গতিকে এতিয়া দোষীয়ে শাস্তি পাওক, সেয়াই আমাৰ কামনা। আপুনিও গৈ ছিংগাপুৰত এবাৰ যাব লাগে, ওলোৱা আহমেদে খুব কৈ আছে কথাটো, আপোনাক অনুৰোধ জনাই আছে তেখেতে। কিন্তু আমাৰ দেশৰ যিটো তদন্ত প্ৰক্ৰিয়া আৰু যিটো আইন প্ৰক্ৰিয়া সেইটোৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, আৰু ইতিমধ্যে ছিংগাপুৰৰ পৰাও সেই তদন্ত প্ৰক্ৰিয়া এটা চলাইছিলে তেওঁলোকে। গতিকে এতিয়া মই ভাবোঁ আমাৰ দেশত আৰু আমাৰ অসম পুলিচে যিখিনি কৰিব, জুবিনৰ প্ৰতি আমাৰ যি মানে আৱেগ আছে সেয়া প্ৰতিজন অসমীয়াৰ আছে। আৰু আমি দিয়া FIR ওপৰত বেছ কৰিও তেওঁলোকে সেই বস্তুখিনি কৰিছে ন, গতিকে বেলেগকে যোৱাৰ একো মই ভাবোঁ এতিয়ালৈকে ভবা নাই। আৰু ইমানখিনি কথা আমি বাৰু বহুত আইনী কথাবোৰ নাজানো, কিন্তু আমি বিশ্বাস কৰোঁ অসম পুলিচে যিটো কৰিব তেওঁলোকৰো সমানে জুবিনৰ প্ৰতি মানে দায়িত্ব আছে, তেওঁলোকৰ সেইখিনি আৱেগো আছে। গতিকে যিখিনি অসম পুলিচে দায়িত্ব লৈ কৰিব সেইখিনি মই নাভাবোঁ আকৌ আমি বেলেগকৈ কিবা এটা কৰিব লাগিব বুলি। গতিকে এতিয়া আমি সম্পূৰ্ণ আইনৰ এই প্ৰক্ৰিয়াটোৰ ওপৰত আমি আস্থা ৰাখি আমি আগবাঢ়িছোঁ। মানে আজি যিখন চাৰ্জশ্বিট দিছে মই সেইখনক জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট বুলিয়ে গণ্য কৰা নাই। মই ভাবোঁ যে আজিৰ যিখন চাৰ্জশ্বিট দিছে এইখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ নিৰ্বাচনী প্ৰচাৰৰ এখন ইস্তাহাৰ। আজিলৈকে পৃথিৱীত মই যিমান চাৰ্জশ্বিট দেখিলোঁ এইখনেই প্ৰথম চাৰ্জশ্বিট যিখন চাৰ্জশ্বিটত IO বা তদন্তকাৰী বিষয়া বা CIO বা মুখ্য তদন্তকাৰী বিষয়া ঘটনা সংঘটিত হোৱা স্থানলৈ নোযোৱাকৈ দিয়া প্ৰথমখন পৃথিৱীৰ চাৰ্জশ্বিট। ইয়াত 7,000 পৃষ্ঠাৰ যে আপোনাৰ কাগজ দিছে বুলি কৈছে, 7,000 পৃষ্ঠা, আৰু কিমান পৃষ্ঠা কিমান ডকুমেণ্ট দিছে বুলি ক'লে? 3,000 নে কিমান নে 3500 নে কিমান ডকুমেণ্ট দিলে বুলি ক'লে? 3500 ডকুমেণ্ট বুলি ক'লে। এইচব একো ডকুমেণ্ট একো নহয়। মই একদম ক্লিয়াৰলি আপোনালোকক কৈছোঁ যে যি তদন্ত প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটিছে তালৈ নোযোৱাকৈ কৰা তদন্ত, সেই তদন্তই পৃথিৱীৰ কোনো কেছতে কেতিয়াও কোনো মানুহক ন্যায় দিব নোৱাৰে। জুবিনদাৰ মৃত্যু ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। জুবিনদা যিখন সাগৰৰ পানীত ডুবি ঢুকালে সেই সাগৰৰ পানীটো পৰাও চাবলৈ যোৱা নাই এতিয়ালৈকে CIO। তাৰপিছত যদি হিমন্ত বিশ্ব শৰ্মাই কয় যে মই এখন বৰ সাংঘাতিক চাৰ্জশ্বিট দিছোঁ, তেতিয়াহ'লে মই ক'ম যে তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম। মই বাৰম্বাৰ কৈ আছিলোঁ যে ঠিক আছে, ফাৰ্ষ্ট পেজৰ চাৰ্জশ্বিট এখন দি দিয়া, ইয়াত তোমালোকে মটিভৰ ওপৰত চাৰ্জশ্বিটখন দি আছা যে কিয় হত্যাকাণ্ড হ'ল বুলি আগতে তোমালোকে নিজে ঠিক কৰি ল'লা যে হত্যাকাণ্ড হৈছে বুলি আমি দি দিম, আৰু কিয় হত্যাকাণ্ড হ'ল বুলি তোমালোকে পইচাৰ কেলেংকাৰী এটা বনাই ধুনীয়াকৈ তোমালোকে ঠিক আছে পইচাৰ কেলেংকাৰী হ'ব পাৰে তেনেকুৱা এটা তোমালোকে ডকুমেণ্ট বনাই ইয়াত দি দিছা। মোৰ সেইটোলৈকেও আপত্তি নাই যে কি কাৰণে হত্যাকাণ্ড হ'ল তাৰ মটিভটোৰ ওপৰত এখন চাৰ্জশ্বিট দিয়ক, কিন্তু হত্যাকাণ্ডটো কেনেকৈ সংঘটিত হ'ল, কোনে মাৰিলে, তাৰ কি পৰিস্থিতি, তাৰ ওপৰত যদি ষ্টেটমেণ্ট নাথাকে, তাৰ ওপৰত যদি এভিডেন্স তথ্য নাথাকে, আৰু তাৰ ওপৰত যদি ডকুমেণ্ট নাথাকে, দলিল, তেতিয়াহ'লে সেই তদন্ত এটা শূন্য তদন্ত, শূন্যত গদা ঘূৰোৱা এটা তদন্তৰ বাহিৰে আন একো নহয়। গতিকে CID বা SITয়ে যোৱা 88টা দিন নহয়, কেইটা দিন? 84টা দিনত অকল শূন্যত গদা ঘূৰালে। ইয়াক কয় শূন্যত গদা ঘূৰোৱা বুলি অসমীয়াত কয়। শূন্যত গদা ঘূৰালে। একবাৰৰ কাৰণেও তেওঁলোকে প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰিবৰ কাৰণে কোনো ব্যৱস্থা নল'লে। নাম্বাৰ 1। নাম্বাৰ 2, মই বাৰম্বাৰ কৈ আছোঁ যে ভাৰতবৰ্ষৰ BNSS 2023-এ 112 নম্বৰ যিটো ধাৰা তাত স্পষ্টকৈ কৈ দিছে
যে বিদেশত ঘটনা ঘটিলে আমি নিশ্চিতভাৱে কোৰ্টৰ জৰিয়তে লেটাৰ্ছ ৰেগুলেটৰী পঠিয়াইহে কেৱল তদন্ত কৰিব পাৰিম আৰু তথ্য আনিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই মোক উত্তৰ দিলে বিধানসভাত, বোলে নহয় আমি MLATৰ জৰিয়তে আনিলেও হৈ যাব। কিন্তু চেন্নাই কোৰ্টে স্পষ্টকৈ কৈ থৈছে যে MLATৰ জৰিয়তে আনিলে নহ'ব, MLAT থাকিলে বস্তু আনিব পাৰিব, কিন্তু সেইটো আনিব লাগিব কোৰ্টৰ জৰিয়তে। এতিয়ালৈকে ছিংগাপুৰৰ পৰা তেওঁ কৈছে যে নাই আমি ছিংগাপুৰৰ পৰা গভৰ্ণমেণ্টৰ পৰা অনা তথ্যৰ জৰিয়তে আমি এইটো প্ৰমাণ কৰি দিম। আৰু ছিংগাপুৰ গভৰ্ণমেণ্টে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুটো হত্যাকাণ্ড নহয়। ছিংগাপুৰ গভৰ্ণমেণ্টে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ফাউল প্লে নাই, কোনো ধৰণৰ বেমেজালি, কোনো ধৰণৰ কেলেংকাৰী নাই, সেইটো এটা স্বাভাৱিক মৃত্যু। আৰু তাৰ পাছত কৈছে যে ছিংগাপুৰৰ তথ্য আনি, ছিংগাপুৰ চৰকাৰে দিয়া তথ্য দি, ছিংগাপুৰ চৰকাৰে দিয়া এভিডেন্স দি আমি এইটো হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিম। ইয়াতকৈ আৰু আভুৱা ভৰা ঘটনা কেতিয়াবা ঘটনা ঘটিছে? পৃথিৱীৰ মোক এটা গোচৰৰ নাম কওক যিটো গোচৰত এতিয়ালৈকে প্লেচ অফ অকাৰেঞ্চত তদন্ত নকৰাকৈ চাৰ্জশ্বিট দিয়া হৈছে। এইটোৱে অসমৰ জুবিন গাৰ্গৰ কেছটোৱে একমাত্ৰ পৃথিৱীৰ ঘটনা য'ত চাৰ্জশ্বিট দিয়া হৈছে অথচ IO আৰু CIO এতিয়ালৈকে ঘটনাস্থলীলৈ যোৱা নাই। গতিকে মই কৈ দিছোঁ, আপোনালোকক স্পষ্টকৈ কৈছোঁ যে জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক বচাবৰ কাৰণেহে আজি চাৰ্জশ্বিট দিয়া কৈছে। জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচি দিবৰ কাৰণে বা জুবিন গাৰ্গৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড দিবৰ কাৰণে আজি চাৰ্জশ্বিট দিয়া কোৱা নাই। সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে এই চাৰ্জশ্বিট জুবিন গাৰ্গৰ হত্যাকাৰীক ধৰিবৰ কাৰণে চাৰ্জশ্বিট নহয়, এই চাৰ্জশ্বিট হ'ল হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ নিৰ্বাচনত যাতে গাঁৱৰ পৰা খেদা নাখায়, বিজেপিয়ে যাতে গাঁওবিলাকৰ পৰা খেদা নাখায়। জুবিন গাৰ্গ আমাৰ আটাইতকৈ জনপ্ৰিয় শিল্পীজনক তেওঁলোকৰ দিনত হত্যা কৰালে, মাৰালে, বিজেপি চৰকাৰৰ দিনত মাৰালে। আৰু মৰোৱাৰ পাছত এতিয়া তেওঁলোকে তদন্ত নকৰে। সেই কথাটোৰ কাৰণে যাতে 26 চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব গ'লে যাতে গাঁওবিলাকৰ পৰা খেদি নিদিয়ে, তাৰ কাৰণে মিছাকৈ এখন চাৰ্জশ্বিট তৈয়াৰ কৰিছে। ভুৱা 2 নম্বৰ চাৰ্জশ্বিট। মই সেইকাৰণে বাৰম্বাৰ কৈছিলোঁ যে এখন চাৰ্জশ্বিট নাম্বাৰ পাৰ্ট 1 হ'লে মানে হৈ যাব, তেতিয়াহ'লে পাৰ্ট 2, পাৰ্ট 3 বেলেগ বেলেগ একদম অৰিজিনেল বস্তুবিলাক দি দিব পাৰিব। কিন্তু মুখ্যমন্ত্ৰীয়ে কালি ঘোষণা কৰি দিলে নহয় যে এতিয়া আৰু আমাৰ আজিৰ পৰা 12 তাৰিখৰ পৰা কাম শেষ, চাৰ্জশ্বিট আমি দি দিলোঁ, আমাৰ আৰু একো কৰিবলগীয়া নাই, অসম চৰকাৰ অসম পুলিচৰ একো কাম কৰিবলগীয়া নাই, এতিয়া কোৰ্টে কেৱল শাস্তি দিলে হ'ল। আৰে তুমি এখন ফটোৱা কাগজ এখন দি দিবা আৰু তাৰ ওপৰত কোৰ্টে কেনেকৈ শাস্তি দিব? তুমি 2 নম্বৰী এটা ডকুমেণ্ট দি দিবা, তাৰপিছত কোৰ্টে কেনেকৈ শাস্তি দিব? তাৰপিছত কোৰ্টক ন্যায় দিব বুলি কোৱাটো আৰু ৱালত মাথা মাৰি দিয়াটো একেটাই কাহিনী। হে, মোক ন্যায় লাগে বুলি মই যদি ৱালত মাথা মাৰি দিওঁ, অথচ ন্যায়ৰ কাৰণে মই কোনো কাম কৰা নাই, কিবা কাম আছে নেকি কওক? গতিকে হিমন্ত বিশ্ব শৰ্মা হ'ল তেনেকুৱা ধৰণৰ এজন মুখ্যমন্ত্ৰী যিজনে জুবিন গাৰ্গৰ মৃত্যুটোক লৈ গোটেই জীৱনত খেলা কৰিছে, ৰাজনীতি কৰিছে। আজিৰ সেইকাৰণে যিখন চাৰ্জশ্বিট দিছে, এই চাৰ্জশ্বিটখনৰ ওপৰত অসমৰ মানুহে কোনেও বিশ্বাস কৰিব নালাগে। এইখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 নিৰ্বাচনৰ এখন ইস্তাহাৰ। এইখনত 26ত যাতে খেদা নাখায় গাঁৱৰ পৰা, যেনেকৈ কা আন্দোলনৰ সময়ত খেদা খাব খুজিছিলে, ঠিক তেনেকৈ এই জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে যাতে খেদা নাখায় তাৰ কাৰণে বনোৱা এখন কি ক'ব মিথ বা কল্প কাহিনী বা সাধু কথাৰ এখন কাহিনী হ'ল আজি দিয়াৰ চাৰ্জশ্বিটখন।